Hi guys, Saranjanasu, Muiti channel Onadhas vlog. Hakoru hokolu bhale ase aru moyo bhale asu. Aji video to arambho korisu beleg etukra thai pora aru etia bortoman asu ami dimot. Asolte amar whole family to aji furibola ahisu. Kot furibola ahisu. Etialeke ami thik kora nai prothom kot jao. But ধলাহদিয়া বিচ পামগে আৰু এতিয়া এজেগা ৰখাই দিছে ডিমো হয় আৰু ইয়াতে আমি ৰৈ এতিয়া চাহটা খাই লওঁ আৰু ইমান দূৰ জাৰ্নি কৰি আহি আছো ভাগৰলৈ গৈছেগে অলপ সময় ৰৈ লৈছো এতিয়া ফ্ৰেছ হৈ লওঁ সব এয়া বাহিৰলৈ দেতা ওলাই আহিছে আৰু সকলো আছে আৰু ভিতৰত আছে ভন্টিহত গাড়ী ভিতৰতে আছে আৰু ভাইটি এটা আহিছে দেখাই থাকিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব ভালে ডিম ভাঙিছে দেতা যা খাই লোৱা আৰু এয়া চাহ ৰেডি কৰি লৈছো এয়া দাদায়ো খাইছে আৰু মোকো ৰেডি কৰি দিয়া মায়ে কল লৈ আহিছে কালিয়ে মায়ে ভৰাই থৈছে কল চল চবেই চাহ তাহ খাইছে যেহেতু বহুত লং জাৰ্ণি হয় আৰু ৰাতিপুৱা ভালকৈ একো খায়ো অহা নাই আৰু ইয়াতে পানী চানী ধুনীয়াকৈ খাই লৈছোঁ আৰু একদম ৰাস্তাটো মুকলি হৈ আছে পুৰা হ'ল নে আমি গৈ আছো আৰু মোৰ চাইডতে বহি আছে মা এফালে চাই দিয়া অকণমান আৰু ইফালে হাজবেণ্ড বহি লৈছে চাইডত আৰু বেকত আছে দুজন দেখাই দিছো দেই দেৱই মোৰটো তললৈ লাজ লাগে হয় বাৰু আৰু ইফালে আগত বহি লৈছে দেউতা আৰু এয়া দাদা চাই দিয়ক আৰু এয়া দেউতা আৰু এতিয়া আমি গৈ থাকোঁ দেখুৱাই থাকিম বাৰু ক'ত ক'ত যোৱা হয় চাই থাকিব এতিয়া আমি শিৱসাগৰতে আছোঁ ন শিৱসাগৰ ডিষ্ট্ৰিক্টত আছোঁ মৰাণ পালেগে হ'ব নেকি ন মৰাণ পাৰ হ'ব এয়া আমি সকলো আহি আছোঁ আৰু আমি এতিয়া বৰ্তমান শিৱসাগৰ পাৰ হ'ম আৰু তাৰপিছত পাম ডিব্ৰুগড় এনেকৈ গৈ থাকোঁ অলপ লং ডিষ্টেঞ্চ হয় যিহেতু আমি যোৰহাটৰ পৰা আহি আছোঁ ন এতিয়া আমি পাইছোঁহি মৰাণ আৰু এইখিনিতে অকণমান ৰখাই দিছে দেউতাহঁত এফালে গৈছে হেৰি এয়া দেউতা গৈ আছে কিবা আনিবলৈ আৰু আমাৰ টাইম লাগিব 2 ঘণ্টামান ন 2 ঘণ্টা লাগিব ধলাশদিয়া পোৱালে আৰু এইফালে মায়ে মই এইকণে বহি লৈছোঁ মা টোপনি আহিছে না মা খুব শুই আহিছে আৰু দু পিছত বহি আছে দুয়ে মাস্ক মাৰি ল'লা নি হা কিয় দুয়ে খালি মাস্কখন মাৰিয়ে থাকে আৰু একো নহয় মাস্ক মৰাটো ভাল কথা বাৰু বেয়া কথা নহয় চব বাহিৰলৈ ওলাই গৈছে আৰু আমাৰ আৰু 2 ঘণ্টামান লাগিব চাগে কিমান লাগিব নাজানো দেই আৰু ডিষ্টেঞ্চটো বহুত হয় আৰু দেউতাই মানে তামোল এখন খায় সেইকাৰণে এইখিনিতে ৰখাই দিলে আৰু ইয়াতে খাই লওক ভাল লাগিছে আজি আমাৰ গোটেই ফেমিলিটো ওলাই আহিছোঁ ধুনীয়াকৈ বহুত দিনৰ পিছত ওলাই আহিছোঁ আৰু এনেকৈ মানে ভাবিয়ে থকা হয় বাট ওলাই অহা নাছিলোঁ আজি চান্স পাই ওলাই আহিছোঁ এইকেইদিন মানে কণ্টিনিউ বতৰটো বেয়াই হৈ আছিল 3-4 দিনমান ধৰি ন আমাৰ কিন্তু আজি কালি ৰাতি বৰষুণ দিছে আমি ভাবি আছিলোঁ বহুত টেনশ্যন হৈ আছে ওলাই অহা বতৰটো অলপ ভাল লাগে নহয় জানো ৰ'দ হ'লে ভাল লাগে কিন্তু আজি আকৌ ৰ'দ দিছে সোনকালে ৰ'দটো দিছে সেইকাৰণে ভাল লাগিছে আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া ভণ্টিয়ে লৈ আনিছেগৈ চিপছ কি আনিলি আমলা ইম্পৰ্টেণ্ট মোক এটা দেচোন দে মটন এটা দে দেৱ ক'ত গ'ল
আমলা পেকেট মেইন আমলা এটা খাই লওঁ ভাল লাগে দাদা তামোল পালা এফালে দেউতাই আগত বহি লৈ পুৰা ফটো মাৰি আছে আমাক বেকত আছোঁ আমি এই তিনিজন বাহিৰত গৈ ৰৈ আছেগৈ অঁ জলদি আহা কিয় লেট হৈছে আমি পাই ইয়াতে নামিছোঁ মাকুম হয় এখন আৰু এইখিনিতে দোকান এখন আছে সৰহকাই দোকান তাৰ ফ্ৰণ্টতে এখন ধাবা আছে আৰু ইয়াতে আমি নামি এতিয়া চবেই চাহ খাইছোঁ আৰু এইফালে দাদা বহি আছে আৰু এইফালে মাহঁত বহি আছে এইটো চাইডে চবেই খাই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ তো এতিয়া হৈ গ'ল ইয়াৰ পৰা ওলাইছোঁ তাৰ পৰা আগবাঢ়ি গৈ থাকোঁ কি ল'লা চিপছ গাড়ীত খাবৰ কাৰণে লৈ লৈছোঁ পানী বটল আমিও এটা লৈছিলোঁ নহয় হয়তো লৈ আহা তো উঠাও পিছৰখিনি সদায় আগত উঠিব লাগে মা লাষ্টত উঠিবা ৰ'বা দেই মই চিপছ সদায় এইটোহে খাই ভাল পাওঁ শেষত আহি আমি ভূপেন হাজৰিকা ব্ৰিজখন পাইছোঁহি আৰু এইকণৰ পৰাই আৰম্ভ হৈছে যিহেতু ধৰিব পাৰিছে আৰু ইয়াত এখন চাইনবৰ্ডো মাৰি থৈছে বাৰু তো আমি গৈ থাকোঁ যিহেতু বহুত দীঘল এইখিনিৰ পৰা মানে ধৰিব নোৱাৰি আৰু নৈখন বহুত মাজলৈ আছেগৈ মানে ৱেলকাম টু ভূপেন হাজৰিকা ব্ৰিজ আৰু আমি গৈ আছোঁ দলংখন শেষ কৰিব লাগিব যিহেতু গৈ থাকোঁ আৰু এনেকুৱা লাগিছে মাজতে যেন খোজকাঢ়িহে যাওঁ ইমান মুকলি আকলি খুব ধুনীয়া প্লেচ একদম শান্তি পৰিৱেশ খুব ভাল লাগিছে এতিয়া চাওঁ মাজতে অলপ টাইম ৰখিব লাগিব যিহেতু ভালকৈ ফটো চটো মাৰি লওঁ ইমানেই দীঘল দলং এই দলংখন বনোৱাটো সঁচাকৈ বৰ সহজ কথা নহয় কিন্তু আমি যেতিয়া গৈ আছোঁ নহয় গৈ থাকোঁতেই আমাৰ আচৰিত লাগিছে মানে কেনেকৈ বনালে ইমানেই দীঘল বাপৰে তাতে ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু সঁচাকৈ খুব ভাল লাগিছে গৈ যিহেতু দলংখন 2017 চনতেই বনোৱা হৈছিল আৰু তেতিয়াৰ পৰা আমি এতিয়াহে চাবলৈ আহিছোঁ আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 9.15 কিলোমিটাৰ হ'ব চাগে আৰু এতিয়া গৈ থাকোঁ তো ফাইনেলি আমি পালোহি ভূপেন হাজৰিকা ব্ৰিজ আৰু তো বহুত ধুনীয়া প্লেচ সঁচাকৈ দেখি খুব ভাল লাগিছে আৰু ইমান ডাঙৰ নহয় মানে ফাৰ্ষ্ট টাইম আহিছোঁ যে সঁচাকৈ
খুব ভাল লাগিছে আৰু বাহিৰৰ এফালে চাওক কিমান ধুনীয়া লাগিছে আৰু ইয়াতে অকণমান নামি লৈ ফটো মাৰি লৈছোঁ চবেই ভাল লাগিছে কিবা এটা ইয়াৰ ভিউটো সঁচাকৈ বহুত ধুনীয়া আমি ভাবি থাকোঁ ঘৰত কেনেকুৱা হ'ব বাট আজি ওচৰ পালোহি আৰু আহি সঁচাকৈ খুব ভাল লাগিছে আৰু আমাৰ দেউতাহঁতো আছে ইয়াৰ ফটো চটো চবেই মাৰি আছে বেক চাইডে আমি ধুনীয়াকৈ মাৰি ল'লোঁ তলটো পুৰা বালি এইটো বালি নহয় জানো অঁ বটলটো তললৈ পেলাই দিয়া অঁ নেপেলাওঁ পেলালে মই বুটলি আনিমগৈ মাৰি দিয়া আৰু এতিয়া ইয়াৰ পৰা যাওঁ টাইম হৈ গ'ল ভালেমান টাইম ৰ'লোঁ ইয়াতে আৰু এতিয়া যাওঁ এপাক ঘূৰোঁ অঁ আৰু আগলৈ যাবা ন যাবানে আগলৈ অঁ একেবাৰে দলংখন কমপ্লিট কৰি আহোঁ একেবাৰে বহুত দীঘল যিহেতু উঠা অঁ মোৰ চুৱেটাৰটো থাকি আহিলে উঠা হয় নি কি কৈছিল